যিহে গৰম পৰিছে ঘৰৰ ভিতৰত কিমাননো সোমাই থাকিম হে। নদীৰ পাৰৰ ফালেকে অকণমান খোজকাঢ়ি ওলাই যাওঁ। গৰমনো নহ'ব কেলে হয়। বেলিটোৱে যিহে ৰাতিপুৱাৰে পৰা খাওঁ খাওঁ মূৰটি ধৰি ওলাইছে। বৰষুণ এজাক আহক আৰু সোনকালে দেই, নহ'লে ইমান গৰমত মানুহ মৰিব লাগিব। সৌটোচোন নগেন দাইদেউ, লাখুটি বাই বাই এইফালেকে আহি আছেচোন। গৰমত চাগে ঘৰত সোমাই থাকিব পৰা নাই। নগেন দাইদেউচোন, কোনফালে যায়? হেমকান্ত দেখোন। কেনিনো যাবাহি এই বুঢ়া বয়সত থৰক বৰক দেহাৰে। কাম বন কৰিব নোৱাৰা হলো বুইছা এতিয়া। কিমাননো আৰু ঘৰতে এনেই শুই বহি থাকিবা। ভাবিলো অলপ খোজকাঢ়ি দিওঁচোন। বুইছা হেম, বুঢ়া বয়সত এতিয়া আমাৰ বেমাৰ আজাৰবোৰ বেছি। ইফালে সিফালে খোজ কাটল কাঢ়ি অলপমান ওলাই আহিলে মনটোও ভাল লাগে। ঘৰতনো কিমান সোমাই থাকিবা হয়। সেই বুলিয়ে অকণমান এইফালে খোজকাঢ়ি ওলাই আহিলো। হয় হয় দাইদেউ, পাৰিলে অলপ মাজে সময়ে ওলাই আহিব লাগে, মনবোৰো ভাল লাগে। পিছে হেম, তোমাক সোধা হোৱাই নাই নহয়। তুমি কিবা কামত কৰবালৈ যোৱা হ'বলা? দাইদেউ কেনিনো যাবহে, যিহে গৰম পৰিছে। ঘৰৰ ভিতৰতনো ফেনৰ তলত কিমাননো বহি থাকিব সোমাই। ভাবিলো নদীৰ পাৰৰ ফালেকে ওলাই যাওঁ, অকণমান মুকলি বতাহ লৈ আহোঁ, সেই বুলিয়ে ওলাই আহিলোঁ। এৰা, বহুত গৰম পৰিছে পাই। দাইদেউ ব'লক, সৌ গছৰ তলত থকা চকীতে বহোঁগৈ অলপ সময়। ব'লা তাতে বহোঁগৈ অলপ। একেৰাহে আকৌ থিয় হৈ থাকিবলৈও অসুবিধা নহয় বুইছা হেম। এই বয়সত লাখুটি বাই বাই থকাটো বৰ কষ্ট নহয়। হয় দাইদেউ, ব'লক তাতে বহোঁগৈ। দাইদেউ, ঘৰলৈ আহি গম পালোঁ আপোনালোকৰ পাপুৱে বোলে বিয়া পাতিলে। পিছে বোৱাৰী কোন ঠাইৰ পৰা আনিলে? কিনো কম আৰু হেম, বিয়া পতা আজি ছমাহেই হ'ল বুইছা। বোৱাৰীৰ ঘৰ গোলাঘাটৰ মেৰাপানীত। হয় নেকি দাইদেউ, ভালেই হ'ল দিয়ক। আগৰ দিন নাই বুইছা হেম, দিনকাল সলনি হ'ল এতিয়া। এতিয়া আকৌ ছোৱালী মোবাইলতো চাব পাৰি নহয়, ফটো দেখিলেই হ'ল আৰু পচন্দ কৰি কথা পাতি বিয়াই পাতিব পাৰে বোলে। হয় দাইদেউ, কথাষাৰ মিছা নহয় বাৰু। বুইছা হেম, ঘৰখনৰ এটাই ল'ৰা। ভাবিছিলো গাঁৱৰ 2-4জন গোটাই বিয়াখনকে পাতি আনিম, ৰাইজকো এসাঁজ খুৱাম। পিছে সেইটো আৰু নহ'লগৈ। ঘপককৈ আনি ঘৰত সোমোৱাই দিলেহি নহয়। মই বোলো বিয়াখন পাতিলিয়েই যেতিয়া আৰু থাকিবি আৰু ভালকৈ খাই বৈ মিলা প্ৰীতিৰে। ঘৰখনতনো আৰু আমি মানুহ দুটাহে। এতিয়া বোৱাৰীজনী অনাৰ পৰা 3টা হৈছো। মাকজনী নোহোৱা আজি 2 বছৰেই হ'ল। মোৰনো কি আৰু আজি আছো কাইলৈ নাই। দাইদেউ, আমি ভবাৰ মতে আকৌ সকলোবোৰ নহয়। আপোনাক কথা এষাৰ সুধো দাইদেউ, আপুনি আকৌ বেয়াকৈ নাভাবিব। কোৱা হেম, কি কথা আছিলে বাৰু? দাইদেউ, বোৱাৰীৰ স্বভাৱ ঠিকেই দেখিছেনে? কথাষাৰ সোধাৰ কাৰণে বেয়া নাপাব আকৌ। বৰ্তমান সময়ত আমাৰ বোৱাৰীবোৰৰ সমাজত বিপৰীত এখন ছবি দেখিবলৈ পোৱা গৈছে। সেইকাৰণেহে সুধিলোঁ মই আপোনাক। হয় হেম, তুমি ঠিকেই কৈছা বাৰু, কথাটো নোহোৱা নহয়। বোৱাৰীৰ কথা কিনো কম হেম, বোৱাৰীজনী স্বভাৱে চৰিত্ৰই ব্যৱহাৰ পাতিয়ে ভালেই বাৰু, মোৰ যত্নও লয়।
যত্ন মানেনো কিনো কম আৰু সময়মতে আৰু আমাক এই সময়ত চাহকণ ভাত মুঠি দিলেই হ'ল আৰুনো কিনো লাগে আমাক নে কি কোৱা মোক বাৰু নিজৰ দেউতাকৰ দৰেই মানে ল'ৰাটোকো সোনকালে কামলৈ খুৱাই বুৱাই উলিয়াই পঠিয়াই মই যেতিয়ালৈকে গা পা ধুই গোহাঁই ঘৰৰ পৰা নোলাওঁ তেতিয়ালৈকে ভাত খাবলৈ ৰৈ থাকে মোলৈ আৰু ময়ো তাইক নিজৰ ছোৱালীৰ দৰেই মৰম কৰোঁ বোলে যাৰ স্বভাৱ ভাল তাৰ কাৰণে বিচাৰো ভাল হ'ব লাগিব নে কি কোৱা হয় দাইদেউ যিয়ে আপোনাক সন্মান কৰে সেইজনকো আকৌ আপুনি সন্মান দিব জানিব লাগিব নহয় জানো কথাষাৰ হয় বাৰু পিছে হেম সময় বহুতেই হ'ল বতৰটো অকণমান ঠাণ্ডা পৰিছে ঘৰলৈ লাহে লাহে গৈ থাকো নেকি ঘৰ গৈ পোৱাৰ মানে সন্ধিয়াই হ'বগৈ হয় দাইদেউ বতৰটো অকণমান ঠাণ্ডা পৰিছে কথা পাতি থাকোঁতে সময়খিনি কেনেকৈ পাৰ হ'ল ধৰিবই নোৱাৰিলোঁ ব'লক গৈ থাকোঁ দাইদেউ আপুনি লাহে লাহে গৈ থাকক এইখিনিতে আৰু দুভাগ হ'ব লাগিব মোৰো ৰাস্তা বেলেগ নহয় বাৰু হেম গৈ থাকা তেনে লগ পাই ভাল লাগিল বহুদিনৰ মূৰত আকৌ এইফালে আহিলে আমাৰ ঘৰত পাক এটা মাৰি যাবা বোৱাৰীৰ লগত চিনাকিও হ'বা চাহ একাপো খাই যাবা নে কি কোৱা হ'ব দাইদেউ আহিলে সোমাম বাৰু এপাক বোৱাৰীৰ কথা সুধিছে বোৱাৰীৰ কথা আৰু কিনো কম মইহে জানো কেনেকৈ আছো সেইখন ঘৰত ভালকৈ মাত এষাৰ দিয়াটো দূৰৰে কথা এষাৰ সুধিবও নোৱাৰি ক'বও নোৱাৰি প্ৰতিটো কথাৰে প্ৰতি ফেকাহি মাৰি মাৰি কথা ক'ব বুঢ়ী আগতেই গ'ল ভালেই হ'ল বোৱাৰীৰ সেইটো ৰূপ দেখা নেপালে মোৰ ঘৰৰ বোৱাৰীজনীৰ দৰে বোৱাৰী ভগৱানে আৰু যাতে কাকো নিদিয়ে যাওঁ ঘৰলৈ গৈ বা এতিয়া বোৱাৰী কি ৰূপ দেখা পাওঁ আহিলে পিছে কাৰ ঘৰত বা চাহৰ জুতি লৈ লেকচাৰ মাৰিলেগৈ গৈ বেলেগৰ ঘৰত কথা মাৰি বহি থাকিবলৈ পালে ভাল ঘৰলৈ আহিবলৈ পাহৰি যায় ভাবিলো আবেলি বতৰটো ঠাণ্ডা পৰিলে বজাৰলৈ এপাক ওলাই যাম বস্তু কেইটামান আনিব লগা আছে পিছে এইজন আকৌ গ'ল কি গ'ল ঘৰলৈ আহিব লাগে বুলি খবৰেই নাই শুনা বোৱাৰী মই কাৰোবাৰ ঘৰত গ্ৰাম্য কথা পাতি চাহৰ জুতি লৈ বহি থকাগৈ নাই এইহেন গৰমখনত ঘৰতে সোমাই থাকি শুই বহি অলপমান বিষ অনুভৱ হোৱাৰ বাবেই মই নদীৰ পাৰৰ ফালে খোজকাঢ়ি ওলাই গৈছিলো তাতে হেমকান্তক লগ পাই অলপ কথা পাতি বহিলো এওঁ মানে নৈৰ পাৰত বহি আড্ডা দিলেগৈ মই এইফালে গোটেই ঘৰখনত বিচাৰি হাবাথুৰি খাইছো বোলো কৰবাত আকৌ পৰি আছেগে নেকি উঠিব নোৱাৰি আহিব পৰা নাই নি বুলি পিছে দেখোন কথা বেলেগ লেকচাৰ মাৰিবলৈ পালে লাগেনো আৰু কি ঘৰলৈ আহিবলৈ পাহৰিয়ে যায় হ'ব বোৱাৰী অলপমান ওলাই যাওঁতেই ইমান কথা শুনাব নালাগে বাৰু বোৱাৰী কিবা এটা খাবলৈ দিয়াচোন মোৰ দৰৱ খোৱাৰ সময় হৈছে ৰাতিপুৱাও ভাত খাব নোৱাৰিলো এতিয়া সোনকালে কিবা এটা খাই দৰৱটো খাই লওঁ সন্ধিয়া হবৰ হৈছেহে খাবৰ হ'লেই কথা মাৰি মাৰি গৈ বহি আছিলেগে নহয় কিয় কথাৰে পেট নভৰিলে নেকি এতিয়া যে খাবলৈ ঘৰলৈ লৰি আহিলে বোৱাৰী মোক চম্ভালি কথা কবা অলপ কি হ'ল খং উঠিছে ইমান চিঞৰিছে যে নিচিঞৰিব মোৰ সন্মুখত চিঞৰি কথা কোৱা মানুহক মই ভাল নাপাওঁ সঁচা কথা ক'লোতো গাত লাগি গ'ল একেবাৰে যাওঁ ভিতৰলৈ মুখ হাতকেইটা ধুই লওঁ এইজনীৰ লগত তৰ্ক কৰি লাভ নাই মুখ মেল খালে বন্ধ হোৱাৰ নামেই নলয় মোক একেবাৰে লাওপাত কচুপাত ডাঙৰক কেনেকে সন্মান কৰিব লাগে ডাঙৰক কেনেকে কথা ক'ব লাগে আজিলৈকে একোৱেই নিশিকিলে সঁচা কথা ক'লো নহয় লাজ পালে ভিতৰলৈ সোমাই গ'ল এই বুঢ়া বয়সত কাম কি অকল শুই বহি থকাহে হ'লেও আকৌ কি হ'ব কাম বন কৰিব নোৱাৰা এই বুঢ়া বুঢ়ী মানুহবোৰৰে ভোকটো বেছি বজাৰলৈ যোৱাটোতো নহ'লেই এই বুঢ়াটোকে এতিয়া খাবলৈ দি লওঁ কিবা এটা সোনকালে নহ'লে খাবলৈ নাপালে মৰিবই বোৱাৰী অ বোৱাৰী শুনিছানে কি হ'ল কিয় ইমানকৈ চিঞৰি আছে টেবলেট এটা খাব লাগে মোক সোনকালে কিবা এটা বনাই মোক খাবলৈ দিয়া মই এতিয়ালৈকে একো বনোৱা নাই কিয় মই তোমাকতো অথনিয়ে কৈছিলো যে মোৰ দৰৱ খাব লগা আছে সোনকালে কিবা এটা খাবলৈ মোক দিয়া বুলি
হ'ব হ'ব, এদিন সময়মতে খাবলৈ নাপালে মৰিম বুলি ভয় খাব নালাগে। আৰু শুনক, পাপুৱে মই পাপুৰ লগৰ এজনৰ ঘৰত গধূলি ভাত খোৱাকৈ যাম। অফিচৰ পৰা আহি আছে এতিয়া সি, অলপ পাছত আহি পাব। মই এতিয়া ওলাই লওঁগৈ। আপোনাৰ কাৰণে দুপৰীয়া বনোৱা ভাত কেইটামান আছে কুকাৰত, দাইল আৰু ভাজিও আছে, তাকে উলিয়াই খাই হৈ থাকিব আৰু চিঞৰি নাথাকিব। এতিয়া মই ওলাওঁগৈ, পাপু আহি পাব। আপুনি ভাত খাই শুই থাকিব। এৰা, এতিয়া মই ভাত নিজেহে উলিয়াই খাব লাগিব। চাওঁ কি আছে, খাই সোনকালে দৰৱ খাই শুই থকাৰহে কথা। হে প্ৰভু দয়াময়, বোৱাৰীৰ তিতা মাত আৰু মই কিমান দিন সহ্য কৰিব লাগিব। সোনকালে তুমি মোক এই সংসাৰৰ পৰা লৈ যোৱা আৰু। যিবোৰহে মাত কথা, কি ভাত খাবা? এনেহেন গৰমত দুপৰীয়া বনোৱা দাইল, ভাত আৰু ভাজি। গৰমত গোন্ধ ওলোৱা দাইল আৰু ভাজি খালে পেটৰ অসুখ কৰিব বুলি পানী ঢালিয়ে ভাত দুগৰামান খালো, নেখালেও নহয় কাৰণে। সিহঁতি ওলাই গ'ল চাগে। পাপুৰতো নিজৰ দেউতাকৰ খবৰ ল'বলৈ সময় নাই, অফিচৰ কামত সি ইমানেই ব্যস্ত। ল'ৰা বোৱাৰী থাকিও এই বৃদ্ধ বয়সত এয়াহে গতি হৈছে মোৰ। বোৱাৰীজনীৰ কথা বাৰু নকওঁৱেই, কিন্তু নিজৰ ল'ৰাটোৱেতো দেউতাকৰ খবৰ এটা ল'ব লাগে। ইমানেই সি কামত ব্যস্ত হৈ গ'ল যে বাপেকলৈ তাৰ মনত নপৰা হ'ল। বাপেকৰ লগত কথাষাৰ পাতিবলৈও তাৰ সময় নোহোৱা হ'ল। হে প্ৰভু, এই বৃদ্ধ বয়সত মোৰ অৱস্থাৰ দৰে যাতে আন কাৰো লগত নহয়। অধীৰ ধন জন অধীৰ সংসাৰ, পুত্ৰ পৰিবাৰ হবহি অখাৰ, কৰবো কাহে দিহাৰ, প্ৰাণৰ ৰাখবি মোৰ, পাৱে পৰি হৰি কৰো কাতৰি, প্ৰাণৰ ৰাখবি মোৰ।